আজি কোনো নাহিলে ভাল পায়, কালি কোনোবা আহিছে বুলি পলাব ধৰিছো মই। নেকি কি হল মানে বহুত এটা চিন্তা হৈ আছে বুইছা। কি চিন্তা? 3 দিন হল মোৰ বাৰীখনত মানে বুইছা। 3 দিন হল কোনে এনেকুৱা কৰিছে নহয় বুইছা নাই। 3 দিনে আহি পেলাই আগি থৈ যায়। খেতি কৰিছো মই, জিকা লগাইছো, তিতা কেৰেলা লগাইছো, বুইছা নাই, ভেন্দি কৰিছো। 3 দিনে এটা আহি পেলাই ধৰিব কি কৰিলে ভাল হয়, কি উপায় এটা দিয়াহে বান্ধৈ। কি কৰিব পৰা যায় কওক। এটা ধৰা এটা উপায় লওক। কি কৰিলে ভাল হ'ব কওকচোন বান্ধৈ। আমি দুইটা দিন লুকাই থাকিম। বঢ়িয়া বঢ়িয়া, এইটো ভাল বুদ্ধি দিছা বুইছা। কি আহক আহি পিনি গোটেই গাঁও ৰাইজে ধৰি ইয়াক ঘূৰ টাঙন দি সেইটোৱে কৰো। ঠিক তুমি বুইছা বান্ধৈ, বুইছা এইটোৱে কৰিম দুইটা। বুইছা বলা আমি যাওঁ বলা। এইটোৱে কৰিম বলা লাগি থাকে বল আছো। আহা আজি ইয়াৰ দুটা ধৰিব লাগিব বুইছা নাই। এইটো কোন বুইছা নাই। আমাৰ ভিডিঅ'টো কেনে পালা? যদি ভাল লাগিছে লাইক কৰক, কমেণ্ট কৰক আৰু বন্ধুসকলক শ্বেয়াৰ কৰক। আৰু আমাৰ ভিডিঅ'টো আগন্তুক পাই থাকিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো। ছাবস্ক্ৰাইব হাঁহক হহুৱাক চেনেল, অসমীয়া কমেডি চেনেল হাঁহক হহুৱাক আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ ভিডিঅ'সমূহ পাই থাকে। গতিকে প্লিজ ছাবস্ক্ৰাইব, লাইক কৰক, শ্বেয়াৰ কৰক। জয় অসম।